গুড ইভিনিং ৰাইজ। এতিয়া আমি যাব লৈছোঁ বশিষ্ঠ মন্দিৰলৈ আৰু এইটোৱে হৈছে আমাৰ পেহীহেৰৰ গলিটো। আৰু মোক দেখাত মানে আজি বহুত ষ্টাইলি লাগিছে নেকি, কমেণ্ট কৰি জনাব দে। মই আজি মানে নিজকে কিবা বেলেগ দেখিছোঁ। আগতে মানে ইমান ডাঠকৈ লিপষ্টিক কিবা কৰিব নলওঁ ন, জংগলী পংগলীকৈ থাকোঁ। আৰু আজি মই একদম নিজক যেন বিয়াত মই ষ্টাইলি আৰু একদম বহুত যেন মই ষ্টাইল কৰোঁ তেনেকুৱা লাগিছে দেখিবলৈ। মই নিজক দেখিছোঁ আৰু সঁচাকৈ লাগিছে না ক'ব। আৰু সেইফালে আমাৰ অপেশ্বৰী দুজনী আহি আছে। এতিয়া আমি বাছত যাম বশিষ্ঠ মন্দিৰলৈকে। তাতে মানে পানী আছে যে, মই বাৰু এবাৰ প্ৰথম যাম। মই ইমান গুৱাহাটী আহিছোঁ যদিও মই মানে গুৱাহাটীত থকা এটা মন্দিৰলৈ গৈয়ে পোৱা নাই। আজিলৈকে মই কামাখ্যা মন্দিৰলৈও গৈ পোৱা নাই আৰু বালাজী মন্দিৰো গৈ পোৱা নাই। আজি এতিয়া বশিষ্ঠ মন্দিৰৰ প্ৰথম যাম। কিন্তু গুৱাহাটীলৈ আগতেও কেইবাবাৰো আহিছোঁ, কিন্তু মন্দিৰত যোৱা নহয়। এই বহুত হুলস্থুল শুনা নাপায়, তাত গৈ লগ পাই আছোঁ ৰাইজ। চাই থাকিব, ভিডিঅ' দি থাকিম বাৰু।